হে গাইছ স্বাগতম জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ' লৈ গাইছ মানে আজি মানে ছুটি ল'লোঁ ছুটি মানে ঘৰত যাবৰ কাৰণে ছুটি ল'লোঁ 2 দিনৰ কাৰণে তো ভাবিলোঁ আজি বহুত দিন হ'ল ঘৰত যোৱা নাই তো ঘৰত গৈ আজি ওলা নাই এতিয়াও এতিয়া মানে এনেই আছোঁ আকৌ এতিয়া কাম মানে ট্ৰেইন আছে 11টা বজাত 11টা বজাতে ইয়াৰ পৰা যাম পল্টন বজাৰ মানে গুৱাহাটী ষ্টেচনত যাম যোৱাৰ পিছত তাত উঠিম তাৰপিছত আকৌ বাকীখিনি যাই থাকক আৰু তো গাইছ মই আহি গ'লোঁ গুৱাহাটী ষ্টেচনত আৰু এইপিনে চাওক মানে কিমান মানুহ শুই আছে ইয়াত মানে মই নাজানো কিয় শুই আছে কিবা ট্ৰেইন মানে অহা দেৰি আছে সেইকাৰণে শুই আছে নেকি তাৰপিছত গুৱাহাটী যাওঁতে মানে তো গাইছ মই এনেকৈ ট্ৰেইনত উঠি যাওঁ এতিয়া উঠিলোঁ ট্ৰেইনত তো বহুত মানে চিট খালী মানে যেনেকৈ পাই তেনেকৈ শুই যাওক তো ভাবিলোঁ ক'ত বহিম আগতে ইয়াতে ওচৰতে এটা চিট পালোঁ ইয়াতে বহু মানে যেতিয়া বহুত চিট হয় ন এনেকুৱা যে লাগে ক'ত বহু নবওঁ আৰু যদি চিট নাই বহিব পালে হয় যিকোনো এটা গাইছ আমি এতিয়া কামাখ্যা জংচনত আহি পালোঁ মানে কামাখ্যা ষ্টেচনত আহি পালোঁ এনেকৈ গৈ আছোঁ আৰু গাইছ মানে ভিডিঅ'টো বেছি মানে নকৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল আৰু মোবাইলতে আজি ইমান চাৰ্জ দিয়াই নাই মানে লাষ্টত মানে গাড়ীৰ কাৰণে তাৰ পৰা মানে ৰুমৰ পৰা লাষ্টত গাড়ী অপেক্ষা কৰোঁতে ৰেপিডো দি আহিলোঁ তো সেইকাৰণে দেৰি হ'ল আৰু মোবাইলটো চাৰ্জ দিয়াও নহ'ল এনেকৈ মানে গৈ থাকোঁ আৰু তো গাইছ পালোঁ আৰু বেছি দূৰ নাই মানে এনেকৈ মানে গৈ আছোঁ লাহে লাহে আৰু পেচেঞ্জাৰ ট্ৰেইনটো জানাই এইবোৰ মানে দোকান দেখিলে খাব মন যায় লাগি আছে মানে এতিয়া মানে আজি আগত মানে ট্ৰেইনত আজি মানে কোনো দোকানেই উঠোৱা নাই এই পুৰি লাগিব পুৰি চাই এনেকৈ কৈ ফুৰি যায় আজি নাই আৰু কিয় বা ভোকো লাগিছে আহিলে কিবা খালোঁ হয় তো গাইছ বহুত সময় ট্ৰেইনখন ৰখি আছিলোঁ এতিয়াহে ট্ৰেইনখন এৰিছে নহ'লে আকৌ বহুত দেৰি কৰি থাকোঁ নাই তাতে এতিয়া ৰখি আছে ট্ৰেইনখন এতিয়া যে যাব আৰু A few moments later. তো গাইছ কালি মানে এনেকুৱা হ'ল মানে আৰু ভিডিঅ'টো কৰিব পৰা নাই লাষ্ট ষ্টেচন প্ৰগ্ৰামৰ য'ত নামিছত মানে ভিডিঅ' কৰিব পৰা নাই আৰু আজি মানে টোপনি আহি বহুত টোপনি মাৰিছে সেইকাৰণে মাতবোৰ নোহোৱা হয় মানে এনেকুৱা বেয়া লাগি আছে টোপনি মাৰি তো তাৰপিছত কালি মানে মোবাইলটো চাৰ্জ নাই চুইচ অফ হৈ গৈছিল তো সেইকাৰণে আৰু ভিডিঅ' কৰিব পৰা নাই তো ডাইৰেক্ট মানে আজি ঘৰত আহি ভিডিঅ' কৰোঁ এতিয়া বাদ দিয়া বাৰু যি হৈছে আহোঁতে যাওঁতে ভালকৈ মই আপোনালোকক দেখাম বাৰু ফকিৰাগ্ৰামটো গুৱাহাটী বুলি ডাইৰেক্ট দেখাম মানে তো আজিৰ কাৰণে এইখিনি আৰু তো মানে আজি এইখিনিয়ে আৰু ভাল লাগিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।